যিসকল শিক্ষাগুৰুৰ সান্নিধ্যই জীৱনৰ বাট দেখুৱালে, যিসকল শিক্ষকৰ সান্নিধ্যই ছাত্ৰ-ছাত্ৰীসকলে জীৱন গঢ়িবলৈ শিকিলে, প্ৰথমে সেইসকল চিৰনমস্য শিক্ষাগুৰুলৈ নিউজ নেটৱৰ্ক 24 আছামৰ ফালৰ পৰা জনালোঁ শিক্ষক দিৱসৰ শুভেচ্ছা। আজি শিক্ষক দিৱস। অভূতপূৰ্ব ৰাষ্ট্ৰপতি, দাৰ্শনিক তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। দেশজুৰি এই দিনটো পালন কৰা হয় শিক্ষক দিৱস হিচাপে। কিন্তু এইবাৰ কৰোনা ভাইৰাছৰ ত্ৰাসৰ বাবে পালন কৰা নহয় শিক্ষক দিৱস। আনহাতে আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতে ২ নং কাকি উচ্চ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ শ্ৰী যজ্ঞজ্যোতি বৰাই সাজি উলিয়ালে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৭ ফুট উচ্চতাৰ এক পূৰ্ণাংগ মূৰ্তি। আজিৰ এই পবিত্ৰ দিনটোতে এই মূৰ্তিটো দান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা অনু বৰা বাইদেৱে। কি ক'ব বাইদেউ? মই আজি কি ক'ম মানে আজিতো পবিত্ৰ শিক্ষক দিৱস, গতিকে মই আৰম্ভণিতে সকলো শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি অতি গৌৰৱৰ দিন আমাৰ কাৰণে। মই আজি আমাৰ বিদ্যালয়ত মাননীয় সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ এটি পূৰ্ণাংগ মূৰ্তি ইয়াতে আজি উন্মোচন কৰিবলৈ পাইছোঁ। অতিকৈ মই আজি সৌভাগ্যৱান। মূৰ্তিটো ৭ ফুট ওখ। হয়, আৰু আমি শুনা পালোঁ যে যিজন শিল্পী এখন স্কুলৰ প্ৰাক্তন ছাত্ৰ এনেকুৱা প্ৰাক্তন ছাত্ৰ আছিলে তেওঁ। 15 বৰ্ষত তেওঁ 15 চনত তেওঁ মেট্ৰিক পাছ কৰিছে ইয়াৰ পৰা, যজ্ঞজ্যোতি বৰা। মানে আচলতে ক'বলৈ গ'লে মই তেওঁকে বেছিকৈ ধন্যবাদ দিব লাগিব। এই মাহটোৱে মোৰ শেষ মাহ স্কুলত। মই ছেপ্টেম্বৰ 30 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিম। গতিকে এই মাহটোতে মই আজি শিক্ষক দিৱসো উদযাপন কৰিবলৈ পালোঁ, আৰু মই এই পূৰ্ণাংগ মূৰ্তিভাগ ইয়াতে দান কৰিব পাৰি মই নথৈ সুখী। কাকিৰ বিশিষ্ট সমাজ সেৱক গোপাল বৰা দেৱে মূৰ্তিটো উন্মোচন কৰাৰ লগতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মূৰ্তি সাজি উলিয়াবলৈ প্ৰয়োজনীয় সামগ্ৰীখিনি যোগাৰ দিয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ যজ্ঞজ্যোতি বৰাই কোনো ধৰণৰ মাননি নোলোৱাকৈ সাজি উলিয়াই বিদ্যালয়খনলৈ আগবঢ়াই দিয়ে শিক্ষাৰ জ্ঞানৰ বন্তিৰে উজ্বলোৱা মহান পথ প্ৰদৰ্শকজনাৰ এই মূৰ্তিটো। নাম হয় আপোনাৰ? নাম শ্ৰী যজ্ঞজ্যোতি বৰা। চিন্তাটো কেনেকৈ আহিল আপোনাৰ? চিন্তাটো মানে ধৰক আপোনাৰ প্ৰথম মই বাইদেউৰ এটা বেলেগ কাম কৰি আছিলোঁ, আপোনাৰ গান্ধীপুখুৰীস্থিত হৰি মন্দিৰ এটাত আপোনাৰ গেটৰ কাম কৰি আছিলোঁ। তেতিয়াই মানে সেই সন্দৰ্ভত কথা পাতিব যাওঁতে বাইদেউৰ লগত, আৰু বাইদেউ তেতিয়া মানে আপোনাৰ স্কুলৰ বিষয়ে কিবা এটা দিয়াৰ কথা চিন্তা কৰিলে। তাৰপিছত ময়ো ক'লোঁ যে এনেকৈ কিবা মূৰ্তি এটা দিলেই ভাল হ'ব। তেতিয়াই ভাবিলোঁ যে 5 ছেপ্টেম্বৰ আহি আছে, আৰু মানে 5 ছেপ্টেম্বৰত আমাৰ বাইদেউৰ আপোনাৰ বিদায় হয় হা। গতিকে সেই সুযোগতে মই বাইদেউক ক'লোঁ যে সৰ্বপল্লী ৰাধাকৃষ্ণ মূৰ্তি এটা দিলেই ভাল হ'ব। তেখেতৰ মূৰ্তিটো আপোনাৰ 5 তাৰিখে উন্মোচন কৰিলে ভাল হ'ব। সেই হিচাপতে কৰা হ'ল। তাৰপিছত আপোনাৰ ইয়াৰ উচ্চতা হ'ব প্ৰায় 7 ফুটৰ। আৰু ইয়াৰ তেনেধৰণে মই মজুৰিও লোৱা নাই, খালি আপোনাৰ মেটেৰিয়েলছৰ খৰচাটো লৈছোঁ। আৰু এটা কথা এইটোৱে ভাল লাগিছে যে মই আজি এখন স্কুলতে নিজে শিক্ষা গ্ৰহণ কৰি গৈছোঁ। 2014 চনত আপোনাৰ ইয়াৰ পৰাই মই মেট্ৰিক দিছিলোঁ। আজি নিজে কৰিব পাই মূৰ্তিটো কাম মোৰ বিশেষ ভাল লাগিছে। কোন স্কুল হয় এখন আপোনাৰ? মোৰ আপোনাৰ এইখন স্কুল আৰু 2 নং কাকি আদৰ্শ হাইস্কুল। চেলচি দেৱী আৰু ভক্তি শিক্ষা মহন্তৰ সহযোগত হোজাইৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।